হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কেনেকুৱা? আশা ৰাখিছোঁ ভালেই আছে। আজি মই এই আমৰ আচাৰ বনাম বুলি এই আমখিনি কাটি মই 3 দিন নিমখ আৰু হালধি সানি মই থৈ দিছিলোঁ। আজি ৰ'দত দিলোঁ, দি পেলাই আমখিনি আনিলোঁ। আনি এতিয়া মই এই আচাৰৰ কাৰণে মই মছলা কাৰণে সৰিয়হ, ধনিয়া, আজৱাইন, মেথি, চফ গুটি, কালজিৰা এইখিনি মছলাৰ কাৰণে উলিয়াই থৈছোঁ। এতিয়া মই এই মছলাখিনি ভাজি ল'ম। ইয়াৰ কাৰণে মই কেৰাহী পাতি থৈছোঁ। এতিয়া কেৰাহীত এই মছলাখিনি দি দিম। এতিয়া মই মছলাখিনি ভজা হোৱালৈকে ভাজিম। বেছি ভাজিব নালাগে, মছলাটো শেষ হ'ব হোৱালৈকে ভাজিম। ইয়াৰ কাৰণে মই এই ৰঙা জলকীয়া, কাশ্মীৰী জলকীয়া আৰু ৰঙা জলকীয়া থৈ দিছোঁ, আচাৰত দিম। আৰু তেলখিনি গৰম কৰি ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া এইখিনি হ'লে মই মিক্সিত এইখিনি পিচি ল'ম। আমৰ বতৰত আমৰ আচাৰ বনোৱা যায়। প্ৰতি বছৰ আমৰ আচাৰ বনাওঁ। এই বছৰো বনাম বুলি ওলাইছোঁ। ভাতৰ লগত আমৰ আচাৰ ৰাখি চলে, ভাতকেইটা ধুনীয়াকৈ যায়। নহ'লে এতিয়া মোৰ এই আচাৰ মছলাখিনিৰ ভাল গুণ এটা ওলাইছে। এতিয়া এইখিনি হৈ গ'ল। এতিয়া ইয়াক মই নমাই থ'ম। এতিয়া এই মছলাখিনি মই মিক্সিত দৰদৰীয়াকৈ পিচি ল'ম। এতিয়া আমখিনি মছলাখনৰ কাৰণে ইয়াত বাউল এটাত লৈ ল'লোঁ। এতিয়া ইয়াত পিচি লোৱা মছলাখিনি দি দিলোঁ। এতিয়া আটাইখিনি মছলা মই ইয়াত দি দিলোঁ। ধনিয়া, চফ গুটি, সৰিয়হ, মেথি গোটেইখিনি ইয়াত দি দিলোঁ, সানি ল'লোঁ। এতিয়া 1.5 কাপ তেল দি দিলোঁ। এতিয়া আকৌ সানি ল'ম। সানি ল'লে মছলাখিনি গোটেই আমৰ ভিতৰত সোমাই যায়। সেইকাৰণে মই ভালকৈ ইয়াত আচাৰখিনি মছলা তেল গোটেইখিনি অলপ সময় সানি থাকিম। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই কাঁচৰ বটল এটাত এই আচাৰখিনি, আমৰ আচাৰখিনি সোমাই থ'ম আৰু 5 দিনমান ৰ'দত দি থাকিম। তাৰপিছত খাবলৈয়ে হ'ব। এতিয়া মোৰ এই আমৰ আচাৰখিনি বনি গ'ল। এই আচাৰখিনি আপোনালোকে এবছৰলৈকে থৈ পেলাই খাব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ যদি এই আচাৰটো ভাল লাগিছে
মোক এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। মই এতিয়া এই আচাৰখিনি বটলত ভৰাই থ'ম। আৰু এইখিনি মই ৰ'দত দি থাকিম। 4-5 দিন ৰ'দত দিয়াৰ পিছত আৰু কেইদিনমান দিব নালাগে, তাৰপিছত আকৌ ৰ'দত দি দিব মাজে মাজে। এতিয়া মোৰ এই আচাৰখিনি বনি গ'ল। চাওক, দেখাত কি ধুনীয়া লাগিছে। কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে।